वेलकम टू माय यूट्यूब चैनल आज इमान गरम होइसे गुवाहाटीत माने बहुत प्रकांड गरम হৈ আছে ता মাজতে আমি ভাবিছো বজাৰ কৰি আনুগে ইমান গৰমখনতে সৈনিকাক লৈ পিনি অলপ ওলাই গলো আৰু এই মাংস কিনিবলৈ ৰখি আছো ইমান গৰমত থাকিব ন হৈ গৈছে দেই গুৱাহাটীত সেই কাৰণে গধূলি টাইমতে ওলাই গৈছো দুইজনীয়ে বজাৰ কৰিবলৈ তাই হেনো চিকেন খাব মন গৈছে হেকানে চিকেনে আনিছো এটাই অনা কল পছলা বজাৰ কৰি আহিলোগে পুৰা গৰমত থাকিব পৰা নাই সৈনিকা আহিছে ৰুমলে আৰু ঘৰৰ পৰা মুলে ঔটেঙা লৈ আহিছে নেমু লৈ আহিছে পটল লৈ আহিছে তাৰ ভিতৰত লৈ আহিছে তাই কল পছলা আৰু কল পছলা লগত আজি খাম বইলা মাংস বলক আপোনালোকে এটো ৰেচিপি এদি বনায় খাবলে ট্রাই কৰিব পাৰিব বলক আপোনালোকক দেখাবলৈ চেষ্টা কৰো এয়া কল পছলা আৰু নৰসিংহ পাত কেখিলা একদম গৰমত শুকাই কৰকৰিয়া হৈ গলগে আৰু গুটেখিনি জুগাৰ হোৱাৰ পাছত কেৰাহীত এয়া তেল দিছো তেলখিনি অলপমান গৰম হোৱা পাছতে মাংসখিনি দি দিছো অলপমান ধনিয়া গুড়ি অলপমান চিকেন মছলা মান গৰম মছলা গুটেখিনি মছলা দিয়া পাছত মাংসখিনি ভালদৰে লৰাই ঢাকনা মাৰি দেখিছে নহয় পানী তিয়াই লৈছো ভাতটো আৰু ইমান গৰম হে কাৰণে পানী তিয়া ভাতে খাইছো পছলা আৰু বইলা মাংসৰ লগত মোৰ কাৰণে যে তুমি ইমান ধুনীয়াকে বনালা গৰমত ওয়েলকাম তই ইমান দূৰৰ পৰা আহিছ কিয় নুখাম পইতা ভাতে খা আৰু ইমান গৰমত গুৱাহাটীত হ'ব দে খা বেচেৰি গুৱাহাটীত আহি তাই পানী তিয়া ভাত খাব লগা হৈছে খা গৰমত পেট ঠাণ্ডা হ'ব লগতে ময়ো খাই দিছো আৰু সৈনিকা নহলে বেয়া পাবতো বহুত ধুনীয়া হ'ল দেই আপোনালোকৰ এইটো ৰেচিপি ট্ৰাই কৰিব পাৰে থ্যাংক ইউ যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পাৰিলে শ্বেয়াৰো কৰি দিব